হাতে লিখা বিবুজ প্ৰেমৰ চিঠিখন সাঁচি থবলৈ নহ'ল জানা। নুবুজাকৈয়ে মনৰ ঠিকনাটো লিখা হৈছিল তাৰে প্ৰত্যুত্তৰ, স্বাৰ্থহীন প্ৰণয়ৰ প্ৰত্যুত্তৰ। চম্পাৰ দৰে হাঁহি হাঁহি বেদনাবোৰ লুকুৱাই থম বুলি কেতিয়াওতো ভবা নাছিলোঁ। স্মৃতিৰ ছাঁটোৱে আজি আমনি কৰে বাৰে বাৰে, কিয় জানো নথলো সাঁচি সেই আকলোৱা চিঠিখন। উৰাণ। নিশ্চিত সুৰভি খেদি দৌৰি ফুৰিছিলোঁ একেলগে, লক্ষ্যস্থান অনিশ্চিত। বুজি নোপোৱা বোজাবোৰ আছিল অদৃশ্য আৰু সম্ভাৱনাহীন। মধ্যবিত্ত আমিবোৰ সম্ভৱতঃ তাৰো অধত। তহঁতবোৰচোন থাকিও নাই মোৰ কাষত অথবা আমাৰ কাষত। যান্ত্ৰিকতাৰ মাধ্যমেৰে পাওঁ কৃত্ৰিম আড্ডা আৰু মুখবোৰ কেতিয়াবা। লক্ষ্যহীন আবেলিবোৰ এতিয়া উৰুঙা নহয়, সেমেকাও নহয়, শুকান গধুৰ আৰু অবিচ্ছেদ্য। পাখি গজিছে, ডেউকা নহয় দায়িত্ব। উৰাণ, এয়াই জীৱনৰ প্ৰথম উৰাণ। বিক্ষুব্ধ। সিক্ত সুৰভিৰ সুৰুঙা খেদি আজি সপোনৰ বালিচৰ হয় স্তব্ধ। ৰিক্ত ভৱিষ্যত যেন দুচকুত নৃত্য কৰে, লাহে লাহে সপোন হয় স্মৃতিলুব্ধ। পৰশী আৱেগিক লোচন টোপাল, বিম্বিত হয় তাত কৰুণ বদন। অৱৰুদ্ধ হুতাহু শব্দবিহীন, অজানিতে প্ৰতিবাদীৰ কৰুণ ৰুদন। বিস্তৃত বৃষ্টিৰ প্লাৱন নেওচি যেন প্ৰণয় আৱেশিত ডাৱৰৰ গান। অদূৰতে হ'ব যেন হতচকিত সময়ৰ অপ্ৰতিভ বাৰিষাৰ বিব্ৰত স্নান। সহস্ৰ পলকৰ মৌন বিনোদন, বিভ্ৰষ্ট হয় নিমিষতে মোৰ। অনুগামী মানসৰ মৌনতাত প্ৰশোভিত, বিস্ফোট হয় যদি কোলাহলবোৰ।